আমি কিছুমান আৰ্হি প্ৰশ্ন আলোচনা কৰিম। তিনিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটোৰ পৰা আটাইতকৈ সৰু সংখ্যাটো বিয়োগ কৰিলে পোৱা যাব। ইয়াত চাৰিটা অপশ্যন দিয়া আছে, তাৰে কোনটো কাৰেক্ট হ'ব। এতিয়া আমি চাম তিনিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা কিন্তু কি হ'ব 999 আৰু আটাইতকৈ তিনিটা অংক বিশিষ্ট সৰু সংখ্যাটো কি হ'ব 100 হ'ব। গতিকে আমাক কি কৰিব দিছে, বিয়োগ কৰিলে 998 তাৰমানে 899 হ'ব। এইটো হ'ব নাম্বাৰ বিটো কাৰেক্ট আনচাৰ হ'ব। ইমানৰ মান উলিয়াব লাগে। গতিকে আমি চাওঁ 1/32 হৰণ আছে, হৰণৰ জেগাত পূৰণ দিলে পিছৰ ভগ্নাংশটো ওলটি যাব, 2টোৰ ওপৰত যাব, তলত 1টো আহিব। ঠিক তেনেকৈ 1/8 কি হ'ল 8 হ'ল আৰু এইটো কি হ'ল 1/2 হ'ল। গতিকে ইয়াত আমি 2 2 গুণ 4, 4 8 গুণ 32, 8 4 গুণ 32 আৰু এইটো 32 আছে। গতিকে কেঞ্চেল তাৰমানে 1 হ'ব। কটা পূৰণৰ ক্ষেত্ৰত চব কটাকটি যাব, গতিকে কি হ'ব 1 হ'ব। এতিয়া 3000 টকাৰ 3 বছৰৰ 10% সুতৰ হাৰত সৰল সুত হ'ব। ইয়াত চাৰিটা দিয়া আছে, কোনটো কাৰেক্ট হ'ব। গতিকে আমি চাম সৰল সুতৰ সূত্ৰমতে আমি পাইছিলোঁ এটা I = কি আছিল P × N × R/100। গতিকে ইয়াত আমি চাওঁ মানটো বহাই দিম। পিৰ মান কিমান দিছে 3000 পূৰণ N, Nৰ মান N মানে সময় 3, R মানে 10, সুতৰ হাৰটোক আৰেৰে বুজায়। গতিকে এতিয়া 0000 কেঞ্চেল হ'ল, 3 3 গুণ 9 আৰু কিমান 900 হ'ব। তাৰমানে কিমান হ'ব B2 হ'ব। ইমানত Xৰ মান উলিয়াব লাগে। গতিকে ইয়াত কি হ'ব আমি কৰি চাওঁ 2x = 7 -3টো সোঁফালে গ'লে কি হ'ব +3 হ'ল। গতিকে কি হ'ব ইয়াত 2x যোগ 10 হ'ল, x মানে কিমান হ'ল 5 হ'ল। x = কি হ'ব 5 হ'ব। C টো কাৰেক্ট। যদি a + b 5 আৰু ab = 6 হয় তেন্তে a - b ৰ মান উলিয়াব লাগে। আমি এটা সূত্ৰ পাইছিলোঁ অনুসিদ্ধান্ত এটা a - b হোল স্কুৱেৰ = আছিল a + b হোল স্কুৱেৰ মাইনাছ কি হ'ব 4ab। গতিকে ইয়াত a + b ৰ মানটো আমি বহাই দিম 5 স্কুৱেৰ মাইনাছ 4 * ab ৰ মান কি 6, ইয়াত 25 হ'ল মাইনাছ 24 হ'ল, তাৰমানে 1। গতিকে a - b বৰ্গমূল হ'লে 2টো কাটা যাব, তাৰমানে বৰ্গমূলত প্লাছ মাইনাছ চিন আহিব। গতিকে এইটো কি হ'ব +-1 হ'ব। a - b ৰ মান কি হ'ব a - b ৰ মান হ'ব বৰ্গমূল হ'লে দুটা ছাইডত কি হ'ব প্লাছ মাইনাছ চিন আহিব। ইয়াত সোঁফালে আমি প্লাছ মাইনাছ চিন লিখিম। গতিকে এইটো B2 হ'ব। বাকী 6ৰ পৰা 10লৈকে আপোনালোকে মোক কমেণ্ট বক্সত জনাব।